নমস্কাৰ মই কৃষ্ণাঙ্গিনী আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল টকেটিভ কৃষ্ণাঙ্গিনীৰ যোগেদি বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক ৰাষ্ট্ৰ ভাৰতবৰ্ষৰ স্বাধীনতা দিৱসলৈ প্ৰতিজন নাগৰিককে শুভেচ্ছা জ্ঞাপন কৰিছো। ভাৰতবৰ্ষ 1947 চনৰ 15 আগষ্টৰ আজিৰ দিনটোতেই স্বাধীনতা লাভ কৰিছিল। এই ঐতিহাসিক দিনটোত ব্ৰিটিছৰ হাতৰ পৰা নিজকে মুক্ত কৰিছিল, শাসন শোষণৰ বলি হোৱাৰ পৰা নিজকে মুক্ত কৰিছিল আৰু সেয়েহে এই ঐতিহাসিক দিনটোত প্ৰতি বছৰে ভাৰতবৰ্ষই স্বাধীনতা দিৱস হিচাপে পালন কৰি আহিছে। যাৰ তেজেৰে, যাৰ কষ্টৰে, যাৰ ত্যাগেৰে আমি এই স্বাধীনতা লাভ কৰিলো, সেই শ্বহীদসকলক প্ৰণাম জনাইছো। মই আজি আপোনালোকৰ ওচৰলৈ কোনো ধৰণৰ কাহিনী লৈ অহা নাই, মই আপোনালোকক শুভেচ্ছা দিবলৈ আহিছোঁ। প্ৰতিজনলৈকে মোৰ পৰিয়ালৰ প্ৰত্যেকলৈ পুনৰবাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বৰ বিশেষ কাহিনী লৈ অহা নাই, একো কৰা নাই। অকণমানি সৰু সৰু ল'ৰা ছোৱালী দুটামানে কিবা এটা কৰিছিল, মই তাকে আপোনালোকৰ ওচৰলৈ সজাই পৰাই লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আৰু যদি ভাল পায় তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ। গান্ধীজীৰ দৰে হ'ম, সদায় সত্য পথত ৰম, অহিংসা বজাই জগত জিনিম, সদায় সত্য কথাহে ক'ম। মই গান্ধীজীৰ দৰে হ'ম। মই হ'ম জৱাহৰলাল, পৰাধীনতাৰ সাগৰ সাঁতুৰি তৰিম জয়ৰ পাল। মই হ'ম জৱাহৰলাল। মই হ'ম কনকলতা, প্ৰাণ বলি দিওঁ উদ্ধাৰি আনিম দেশৰ স্বাধীনতা। মই হ'ম কনকলতা। মই হ'ম দেশভক্তৰ তৰুণ নাম, দেশৰ কাৰণে সকলো ত্যাগী, যুঁজিম অবিৰাম, ৰাখিম দেশৰ নাম। মই হ'ম তৰুণ নাম। মই হ'ম সৰুজনী, বিশ্ব বিজয়িনী, সুপ্ত ভাৰত জগাই তুলিম, ঢালিম সঞ্জীৱনী। মই হ'ম সৰুজনী। মই হ'ম কৰ্মবীৰ, চিৰ উন্নতশীল, নামতো নবীন, কামতো নবীন, বীৰ পুত্ৰ জননীৰ। মই হ'ম কৰ্মবীৰ।